অৰ্গেনিক খেতিৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক আগৰ ভিডিঅ'বিলাকত মই জনাইছিলোঁ যে মোৰ দোকানৰ পৰা মই কিছু মাল বাহিৰত পঠোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আপোনালোকক মই জনাইছিলোঁ যে মোৰ হোৱাটছআপ নম্বৰ আছে 9613996109। হোৱাটছআপত আপোনালোকৰ যি সমস্যা আছে সেই সমস্যা আপোনালোকে মোৰ হোৱাটছআপত পঠাব আৰু মই মেডিচিনটো যি মেডিচিন হয় আমি পঠোৱাৰ কাৰণে ব্যৱস্থা কৰিম। আপোনালোকৰ এড্ৰেছটো পঠাব আৰু আপোনালোকৰ পে'মেণ্টটো কৰিলে আপোনালোকৰ দিয়া ব্যৱস্থাটো কৰাই আছোঁ। মই এতিয়া পঠাই আছোঁ আপোনালোকৰ লখিমপুৰত নাওবৈচা তিনিআলিত মই পঠাই আছোঁ। তেখেতৰ মানে বেঙেনা পুলিৰ প্ৰব্লেম হৈছিলে, এইটো ক্লিয়াক্সেল গ'ল আপোনালোকে দেখিছে। আৰু লগত পঠাই আছোঁ হিথি আৰু এণ্টিবায়'টিক ক্ৰুচিনেজি আৰু পঠাই আছোঁ এগ্ৰি 82 ষ্টিকাৰ। এইখিনি বস্তু মই পঠাই আছোঁ। তেখেতৰ বিল হৈছিলে 720 টকা আৰু তেওঁৰ ছুপাৰ ডেলিভাৰী খৰচ হৈছিলে আপোনাৰ 200 টকা। এইখিনি লগ লাগি তেওঁৰ 920 টকা মানে বিল হৈছে আৰু 920 টকা তেওঁ পে'মেণ্ট কৰিলে মোৰ গুগল পে'ত। আৰু এতিয়া মই মালটো পঠোৱাৰ কাৰণে ব্যৱস্থা ৰেডি কৰাই আছোঁ। আপোনালোকে চাওক, এইটো আপোনালোকে দেখিছে ভিথি মই 2 পিচ লৈছোঁ 6 টাংকিৰ কাৰণে, আৰু লৈছোঁ মই এগ্ৰি 82 1 পিচ। এতিয়া আপোনাৰ 16 লিটাৰত 10 ml দিব লাগে, এই চিষ্টেমত লৈছোঁ। আপোনালোকে দেখিছে এণ্টিবায়'টিকটো লৈছোঁ মই লগত গিলাক্সেল গ'ল্ড দুটা লৈছোঁ আৰু মই এইটো আৰু লগত যিখন নম্বৰ বিল হৈছে বিলখনো মই পঠাই দিছোঁ ইয়াৰ লগত। আৰু এইটো পেকিং কৰিছোঁ। দেখিছে মই এতিয়া লখিমপুৰ নাওবৈচাত প্ৰথম ছুপাৰত আপোনালোকৰ যদি তেনেকুৱা মোৰ পৰা কিবা অৰ্ডাৰ কৰিব বিচাৰে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। মইতো মই ছুপাৰত পঠাম, আজি পঠালে ৰাতিপুৱা 3টা বজাত নাওবৈচা তিনিআলি পাব আৰু তেখেতে তাৰ পৰা ৰিচিভ কৰিব। পেকিং হৈ গ'ল আৰু মই ইয়াতে এড্ৰেছ লিখিম, তেনেকৈ মই পঠাই দিম। নাওবৈচা তিনিআলিলৈকে তেখেতৰ কণ্টেক্ট নম্বৰ থাকিব, তেখেতক তাত যোগাযোগ কৰিব। এইখিনি কৈ মই মনিৰৰণত আপোনালোকৰ পৰা বিদায় মাৰিছোঁ। ধন্যবাদ।